হেল্ল' হেল্ল' কোৱা হেল্ল' কোৱা আকৌ তুমি কোৱা কি কওঁ আজি এতিয়া ক'ত যাবা তুমি গানৰ কম্পিটিশ্যন গানৰ কম্পিটিশ্যন নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি আমাৰ বেটাৰ কাৰণে এটা বিশেষ দিন, কিয়নো আজি সি প্ৰথমবাৰৰ বাবে গানৰ কম্পিটিশ্যনত জইন কৰিব। তাৰ বাবে এক নতুন অভিজ্ঞতা। ৰাভা দিৱস উপলক্ষে বিভিন্ন ঠাইত গানৰ কম্পিটিশ্যন পতা হৈছে, কিন্তু সকলোতে যোৱা সম্ভৱটো নহ'ব। গতিকে ইয়াৰ পেহীয়েকতো আহিছে, পেহীয়েকৰ ল'ৰাটোও গাব। এতিয়া প্ৰথমে তেওঁলোকে সিহঁতৰ দুটাক তিনিচুকীয়ালৈ লৈ যাব। তাৰ পৰা আছে দুলীয়াজান ক্লাবত, আৰু তাতো দুয়োটাই কম্পিটিশ্যনত জইন কৰিছে। গতিকে সকলোৱে চাই থাকিব তাহাঁতিনো কেনেদৰে গায়। চেছ চেছ কি কৰিছা বাৰু অকণমান গোৱা পেহাক পেহীহঁত আহি পালেহি, বেটাই সিহঁতৰ লগতে যাব। আমি ঘৰত দেউতা মানো নাযাওঁ, সেইটো দেখি উৎপাত কৰি দিছে। অকণমান অসুবিধা হৈ যাবলৈ বেটাক তাহাঁতৰ লগতে পঠিয়াই দিছোঁ। আইতা তিনিচুকীয়াত যি গানৰ বাই প্ৰগ্ৰেম বাই। আছে, তাৰো অকণমান ভিডিঅ' আপোনালোকৰ আগত দেখাই দিম। যা অগ্নিম গুজি 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 অমন মন অগ্নিব ব্যস্ত ব্লক অ ইয়াৰ স্কেল কি Siskel যাব বাই 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 এই কেনেকুৱা কৰিছে হাই কয় না ধুনীয়াকৈ হাই কয় আবেলি 4টাৰ পৰা আছিল। আমি এতিয়া প্ৰায় 4:30মান বজাত যাব ওলাইছোঁ। ঘৰৰ ওচৰতে যিহেতু বৰষুণৰ বতৰ আছিল, অলপমান চিপ চিপ বৰষুণো দি আছিল। তেন্তে ব'লক এতিয়া ক্লাবলৈকে ওলাইছোঁ। গান মাৰিবা
যা গৈ থাকা যা কাৰ্টিছা বৰা, বিলভানী বৈনা বাঘবৰীয়া আৰু পূজাস্ত্ৰীতা ফুকন। এয়া মঞ্চত অগ্নিত নাথ। কোঁৱৰ বেচেৰা আজি ল'ৰাটো খুব বেছি ভাগৰ লাগিছে প্ৰথমতে গ'ল তিনচুকীয়া হ'ল আৰু আহি আকৌ ক্লাবত তাতো গাব লগা হ'ল এতিয়া টোপনি ধৰিছে ৰাতি বহুত দেৰি হৈ গ'ল এইফালে বেটি চাওক ইমান দেৰিলৈকে হোৱাই নাই বাই বাই কৈ দিয়া বাই বাই কৈ দিয়া বাই বাই কৈ দিয়া বাই 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 কোৱা বাই বাই কোৱা বাই বাই কোৱা অ' বাই বাই কোৱা ধুনীয়াকৈ কৈ দিয়া বাই 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 বাই